এই দোস্তো আমি সেইফালে এপাই গ'লোহি আমি ঘৰ যাম বলক খাবলৈ চেষ্টা কৰিছোঁ এয়া আমি লাহে লাহে গৈ আছোঁ এই দোস্তো এয়া আমি আহি পেলাই পাইছোঁহি এয়া আমি ব্ৰহ্মপুত্ৰ বিষয় নদীত যিটো মানে বাহুত আমি গুচি আছোঁ যাম অকণমান দেৰিকে কেনে লাগিছে মজা লাগিছে মানে ক'তনো আছো আমি তাকে পাহৰি গৈছো এয়া আমি ডুবাই থকা নাই আমাৰ অসমতে আছে এয়া এটা দৃশ্য ব্ৰহ্মপুত্ৰ এয়া এনেই আমি ডুবাই থকা নাই দৃশ্য ব্ৰহ্মপুত্ৰ বালিচৰত আমি আছোঁ এয়া এটা দৃশ্য আমি পাইছোঁ আমি আহি আছোঁ সুন্দৰ দৃশ্য যেন ডুবাইহে আছোঁ এয়া আমাৰ অসমতে আছোঁ বেলেগলৈ যাব বিচাৰি যাব নালাগে আমি লাহে লাহে যাবলৈ আৰম্ভ কৰিছোঁ এই দোস্ত মানে কি আমি মাজুলীলৈ আহিছোঁ গম পাইছে নিশ্চয় এয়া আমি যোৱা সময়ত মানে কথাটো হ'ল কি আমাৰ যিখন গাড়ী সেই গাড়ীখন বেয়া হ'ল এতিয়া আমি যাব লাগিব এই ট্ৰেক্টৰখনত এয়া ট্ৰেক্টৰ এয়া আমি টেলাৰত উঠি আছোঁ এতিয়া আমি ইয়াত যাম আমি দেখুৱাম বাৰু ভিডিঅ'টো কেনেকুৱা হ'ব আৰু এয়া আমি ইয়াত ট্ৰেক্টৰ এয়া আমি ট্ৰেক্টৰত যাম এয়া আমি গোটেইকেইটা এয়া আমাৰ গেং গোটেইকেইটা আছোঁ এয়া চব আমি যাম এতিয়া ট্ৰেক্টৰত দেখুৱাম ট্ৰেক্টৰ এটা আজি মানে এটা বৰ বেলেগ এটা হেৰিয়াত যাব বিচাৰিছোঁ এনেইতো গাড়ী চাড়ী আমি চব যাওঁ ন আজি আমি ট্ৰেক্টৰত যাম আমি অকণমান দেৰিকৈ দেখুৱাম ভিডিঅ'টো ট্ৰেক্টৰত গ'লে দেখুৱাই আছোঁ এয়া আপোনালোকে দেখিছে এখন কেনেকুৱা ধৰণৰ দলং দেখিছেনে গৰু গৈ আছে এয়া গৰু ভালকৈ চাব এইটো এখন বৰ বেলেগ দলং আমি নিশ্চয় দেখিছোঁ যে কিছুমান দলং আছে য'ত অকল এফালে কাঠ আছে কিন্তু এইখন দলং চাওক এয়া আপোনাৰ ইয়াৰ পূৰা ৰাস্তা মানে এতিয়া হেৰি পকা ৰাস্তা এয়া আপোনাৰ কিন্তু এইফালে দেখিছেনে এয়া হ'ল কাঠৰ দলং এয়া আমাৰ হেৰি মাইনা দেৱাশিষ আৰু এয়া আমাৰ ৰুকটুক এয়া মানুহে অহা যোৱা কৰি আছে আহক এখন বেলেগ এয়া হ'ল মনোৰম মাজুলীৰ এটা সৰু দৃশ্য এয়া সকলো গৈ আছে এয়া আমাৰ তুলিকা এয়া দেখিছেনে হেমন্ত আহকচোন আমি তলৰ এটা দৃশ্য আমি পৰ্যবেক্ষণ কৰোঁ অতি সুন্দৰ হয় এয়া দেখিছেনে এইখন দলং এখন সুন্দৰ দলং অতি সুন্দৰ দলং সেয়া আপুনি প্ৰাকৃতিক পৰিৱেশটো এবাৰ কৰক সেইফালে যিটো সূৰ্য মই অলপ জুম কৰিছোঁ এই সূৰ্যটো আপুনি এটা দৃষ্টাংশ আমি দেখুৱাইছোঁ এয়া টুকটুক এহেঁতি উৎপাত কৰিব গৈছে এয়া ভাইটি তোমাৰ নামটো কৈ দিয়া এয়া ই অতি টেলেণ্টেড ল'ৰা এয়া দেখিছেনে নতুন চিনাকি অতি সুন্দৰ এইখন দলং এই দলংখন আপোনাৰ স্থাপিত কিমান চনত স্থাপিত হৈছিল এয়া আমাৰ টুকটুকে ক'ব কওকচোন এই দলংখন মানে 1940 চনত মানে এই দলংখন স্থাপিত হৈছিলে আৰু ইয়াত আছে চেগুন সোণাৰু কাঠ সেইবিলাকে পকা বনোৱা হৈছে ভেট এয়া আমাৰ ইয়াত টুকটুকে কৈ দিলে ই অতি টেলেণ্টেড ল'ৰা
এয়া আমি আকৌ এবাৰ দেখুৱাইছোঁ এই দলংখনৰ এটা দৃষ্টাংশ আৰু এয়া আপুনি দেখিছেনে এটা সুন্দৰ মনোৰম দৃশ্য এয়া তুলিকাহঁত আহিছে এয়া হেমন্ত এয়া এয়া কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কিমান মাজৰ চাপৰি কিমান ধুনীয়া পৰিৱেশ তাকে যেনিবা এটাহে কষ্ট হ'ল আহোঁতেনে তলখন বহুত ধুনীয়া লাগিছে তলখন দেখুৱাই দিয়া এয়া তলৰ এয়া এটা দৃশ্য আমি আপোনালোকক কেমেৰাত বন্দী যিটো হৈছে মোবাইল বিশেষকৈ আমাৰ এইবোৰ DSLR নহয় যে সেইকাৰণে ইমান দেখুৱাব নোৱাৰিম তথাপিতো যিটো যথাপৰ্যায়ত যিটো মানে আমি চেষ্টা কৰিছোঁ দেখাব চেষ্টা কৰিছোঁ এয়াই মোক ভিডিঅ' মই পাৰ্থ যিটো আমি চেষ্টা কৰিছোঁ আৰু ব'লক আমি অকণমান দেৰিকৈ আমি নদী উলিয়াই গৈ আছোঁ সেয়া দেখুৱাম